ঋণী ঋণী এটা পৰিৱৰ্তনৰ দ্ৰুতনা তাত আমি দেখা পাওঁ, যিটো আচলতে বিষাদগ্ৰস্ততালৈ আমাক ঠেলি দিছে। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক বৃদ্ধ নিউজত এই কংক্ৰিটৰ হাবিখনত তেওঁক আৰু বিচাৰি নাপালোঁ আৰু বৰ অশান্তিৰে উভতি আহিলোঁ। কবিতাটো দুটা ভাগত বিভক্ত হৈ আছে। প্ৰথমখিনি আমি যেতিয়া কবিয়ে আচলতে কুকুৰীখনে মানুহজনক ভিতৰলৈ সোমোৱাই দিছে, তাৰপিছত মানুহজনে যিটো উক্তি দিছে যে বৰ শান্তিত আছোঁ এই পজাঘৰটিত, সেইটো এটা প্ৰথম স্তৱক আৰু প্ৰথম অধ্যায় বুলি আমি ক'ব লাগিব। আৰু দ্বিতীয়টো হৈছে সম্পূৰ্ণ পৰিৱৰ্তনৰ অধ্যায়, য'ত আচলতে 25 বছৰ পিছত আজি তেখেতে সেই ঠাইডোখৰলৈ গৈছে আৰু গৈ তাত তেওঁ কি হৈছে, আকৌ এজন মানুহ লগ পাইছে। সেই একে ঠাইতে একেজন মানুহ, কিন্তু তাত বিৰাট পৰিৱৰ্তন। সেই পৰিৱৰ্তনবোৰ কেনেকুৱা? তেওঁ আজি এই স্তৱকটোত উল্লেখ কৰা নাই কোনো আলি কেঁকুৰীৰ কথা, তেওঁ কোনো নঙলা মুখৰ কথা কোৱা নাই, তেওঁ কোৱা নাই কোনো বাঁহৰ কথা। গতিকে এই অধ্যায়টোৰ মাজত আমি দেখিছোঁ যে 25 বছৰ পিছৰ এজন মানুহ, যিজন মানুহৰ মুখখন বয়সৰ চাপ পৰি আচলতে বৃদ্ধ লোলচৰ্ম অৱস্থা হৈছে। আৰু সেই মানুহজনেই যিজন মানুহ তেওঁ 25 বছৰ আগত লগ পাইছিল, আজি কিন্তু সেই মানুহজন কোনো এটা পজাঘৰৰ পৰা ওলাই অহা নাই। আজি কিন্তু সেই মানুহজনৰ বাৰীৰ সন্মুখত কোনো ধৰণৰ কাকিনী তামোলৰ গছ নাই। আজি সেই মানুহজনৰ ঘৰৰ সন্মুখত কোনো ধৰণৰ নঙলা নাই, কাকিনী তামোল নাই, বাঁহ গছ নাই, পদূলি নাই। তাৰ বিপৰীতে কি আছে? এটা 7 মহলীয়া ঘৰ, আৰু সেই 7 মহলীয়া ঘৰৰ বাহিৰত সেই মানুহজন ৰৈ আছে, আৰু তাৰ ওচৰে পাজৰে কেইবাটাও অট্টালিকা। সেই গাঁওখন তেতিয়াহ'লে ক'ত গ'ল? যিখন গাঁৱত তেওঁ 25 বছৰ আগতে গৈছিল, যিখন গাঁৱৰ সন্মুখৰ এটা পদূলিত তেওঁ ৰৈছিল আৰু ৰৈ তেওঁ এজন মানুহক লগ পাইছিল, যিজন মানুহ অকলশৰীয়া আছিল, কুকুৰী কণা আছিল, যাৰ কাষত সাৰথি বুলিবলৈ কোনো নাছিল। কিন্তু আজি 25 বছৰৰ পিছত সেই গাঁওখনৰ কোনো নাম গোন্ধ নাই। তাৰ বিপৰীতে সেই মানুহজন আছে, কিন্তু সেই গাঁওখন তাত নাই। সেই মানুহজন আছে, সেই মানুহজন এটা সময়ত মানুহজনৰ তাত কোনো লগ নাছিল, কিন্তু আজি সেই ঠাইত বহুত মানুহৰ সন্ধ্যা লগা টিঘিলঘিলনি বুলি কৈছে, পিয়াপি দি ফুৰিছিল। বহুত মানুহ তাত পিয়াপি দি ফুৰিছিল। যিটো সময়ত গাঁওখনত কোনো মানুহ নাছিল সেই মানুহজনক সহায় কৰিবলৈ 25 বছৰ আগতে, আজি কিন্তু তেনেকুৱা সমূলি নহয়। তাৰ বিপৰীতে কি হৈছে? আজি সেই মানুহজনৰ কাষত অসংখ্য মানুহ ঘূৰি ফুৰিছে, পিয়াপি দি ফুৰিছে, আৰু সেই গাঁওখন আজি নাই। তাৰ বিপৰীতে তাত থিয় হৈ সেই পজাঘৰটি তাত নাই, য'ত শান্তি সোমাই আছিল বুলি কৈছে। সেই পজাঘৰটিত মই বৰ শান্তি আছোঁ বুলি কৈছিল, সেই পজাঘৰটো কিন্তু এতিয়া নাই। তাৰ বিপৰীতে কি আছে? কেইবাটাও ঘৰ আছে, আৰু তাৰে আটাইতকৈ ওখ যিটো ঘৰ, 7 মহলীয়া যিটো মহলাৰ বিল্ডিং আছে, সেই বিল্ডিংটোৰ বুঢ়াজনলৈ আহিছে। আৰু তাৰপিছত সেই বুঢ়াজনে তেওঁক প্ৰশ্ন কৰিছে, হেৰা অচিনাকি মানুহজন, কি লাগে তোমাক ইয়াত? তেওঁ আকৌ সুধিছে যে তোমাক ইয়াত কি লাগে? তুমি ইয়ালৈ কিয় আহিছা? ভাড়াঘৰ বিচাৰি আহিছা নেকি? তাৰপিছত কৈছে, ইয়াত ভাড়াঘৰ নোপোৱা, ক'ত পাবা? আৰু পালেও ইয়াত তুমি কি শান্তিত থাকিবা? অৰ্থাৎ সেই ঘৰখনত এতিয়া কোনো শান্তি নাই। তাৰ বিপৰীতে কি আছে? বহুতো মহলা আছে, বহুতো বিল্ডিং আছে, কিন্তু তাত কোনো ধৰণৰ কি নাই? শান্তি নাই। আৰু সেই শান্তি কি কাৰণে নাই? যে তেওঁ কৈছে ইয়াত যদিও অসংখ্য মানুহ আছে, কিন্তু ইয়াৰ মাজত প্ৰকৃত মানুহ নাই। জখৰ পোৱালিতে কাক কোনে চায়? জখ হৈছে গাঁৱৰ পোতা পুখুৰীত থকা, গাঁওসমূহত বা সাধাৰণতে পোতা পুখুৰীত থকা এবিধ ভূত, যি আচলতে টকা পইচা খৰচৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ। সেই তেনেকুৱা সকলো আচলতে নিজৰ স্বাৰ্থৰ কাৰণে আজিৰ তাৰিখত এই ঘৰটোত আছে। তাৰমানে কি, যে ইমানেই বেছি পৰিৱৰ্তন হ'ল যে সেই গাঁৱৰ গ্ৰাম্য যি সহজ সৰলতা, তাৰ বিপৰীতে গাঁওখনত এতিয়া বিৰাজ কৰিছে সম্পূৰ্ণ নগৰকেন্দ্ৰিক সভ্যতা। আৰু সেই নগৰকেন্দ্ৰিক সভ্যতাত যিখিনি মানুহ বাস কৰিছে, সেই মানুহখিনিয়ে কেৱল টকা পইচা চিনি পায়, তেওঁলোকে কোনো আন্তৰিকতা চিনি নাপায়। সেইকাৰণে তেওঁ কৈছে যে ইয়াত আচলতে মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। ঠিকেই, যে আমি আচলতে আজিৰ তাৰিখত যি নগৰকেন্দ্ৰিক সভ্যতাক উচ্চ কণ্ঠে প্ৰশংসা কৰিছোঁ, সেই একে সময়তে কিন্তু আমি অনুভৱ কৰিছোঁ যে এই নগৰকেন্দ্ৰিক যি সভ্যতা, তাত আচলতে প্ৰকৃতাৰ্থত আন্তৰিকতা আৰু মানৱতাবোধ কিমান আছে। কবি আক্ষেপ কৰি কৈছে যে এই ওখ ওখ দালানবোৰ, য'ত আচলতে মানুহ বহুত আছে, কিন্তু ইয়াত আচলতে এজন আন্তৰিকতা থকা এজন মানুহ নাই, যাৰ মানৱতা থকা মানুহো নাই, যাৰ ফলত এজন মানুহৰ মৃত্যু হোৱাৰ পাছত তেখেতৰ আচলতে কাঠ সংস্কাৰ বা সদাহ কৰিবলৈও কোনো এজন মানুহ ইয়াত নোলায়। তেতিয়াহ'লে ইয়াত থাকি কোনো কাৰো শান্তি নহয়, গতিকে তুমি ইয়ালৈ নাহিবা। আৰু তাৰ পাছত তেওঁ কি কৰিছে? খুব আক্ষেপেৰে, অতি কষ্টেৰে মানুহজন সেই 7 মহলীয়া কংক্ৰিটৰ ঘৰটোলৈ সোমাই গৈছে। আৰু সোমাই গৈ যোৱাৰ পিছত কবিয়ে অনুভৱ কৰিছে যে এই কংক্ৰিটৰ হাবিখনত সেই মানুহজন সোমাই গ'ল, কিন্তু তেওঁক আৰু মই দ্বিতীয়বাৰৰ কাৰণে কেতিয়াও নেদেখিলোঁ। তাৰমানে কি,
এই যিজন মানুহৰ প্ৰসংগৰে আমাক আচলতে বুজাবলৈ বিচাৰিছে এটা কথাই যে পৰিৱৰ্তন আমাক লাগিবই, পৰিৱৰ্তন অৱশ্যম্ভাৱী, কিন্তু সেই বুলি সম্পূৰ্ণ আচলতে উৎসক বাদ দি পৰিৱৰ্তন কৰাটো সম্ভৱ নহয়। এটা সময়ত আমি দেখিছিলোঁ যে সেই গাঁওখন 25 বছৰ আগৰ যিখন গাঁও, সেই গাঁওখনত কি আছিল, খুব এটা সুন্দৰ পৰিৱেশ আছিল, বাতাবৰণ আছিল, আৰু সেই সাধাৰণ প্ৰজা ঘৰটিতে সেই মানুহজনে সুখত আছিলোঁ বুলি কৈছিল। কিন্তু সেই সময়ত তেওঁলোকৰ মানুহ কম আছিল, সঁচা কথা, কিন্তু সেই কম মানুহখিনিৰে তেওঁ কি কৰিছিল, নিজে শান্তিত আছোঁ বুলি অন্ততঃ ক'ব পাৰিছিল। কিন্তু আজিৰ তাৰিখত আমি যদি নিজলৈ মন কৰোঁ তেতিয়া আমি দেখিম যে এই যি গ্ৰাম্য সভ্যতা বা গ্ৰাম্য সংস্কৃতি বা গাঁওসমূহক আমি কিমান প্ৰতিপালিত কৰি ৰাখিছোঁ। নিজৰ নগৰকেন্দ্ৰিক মানসিকতাই আমি মানুহবোৰক ক'ৰবাত মানসিকভাৱে আঘাত সানিছোঁ নেকি? এই কবিতাটোৰ ক্ষেত্ৰত কিন্তু কবিৰ মনৰ মাজত সোমাই থোৱা কিছুমান ক্ষোভ আমি দেখিবলৈ পাইছোঁ। যি নগৰকেন্দ্ৰিক সভ্যতাৰ প্ৰতি মানুহৰ যি আকৰ্ষণ, তাৰ ফলত হেৰাই যোৱা যিবোৰ আচলতে মানুহৰ দৃষ্টিভংগী বা কথা বতৰা, সেইবোৰ কবিতাটোৰ কোঁহে কোঁহে উপলব্ধি হৈছে। এটা কথা মন কৰিব লাগিব যে প্ৰতিটো বস্তু একে ঠাইতে আছে, কিন্তু সলনি হৈছে আমি মানুহবোৰ। 25 বছৰ আগতে লগ পোৱা মানুহজন আৰু 25 বছৰ পিছত লগ পোৱা মানুহজনৰ মাজত পাৰ্থক্য কিন্তু নাই, কিন্তু পৰিৱেশৰ পাৰ্থক্য হৈছে। আৰু সেই পৰিৱেশৰ পাৰ্থক্য কোনে ঘটাইছে? আমি মানুহবোৰে সেই পৰিৱেশৰ পাৰ্থক্য ঘটাইছোঁ। এক অৰ্থত ক'বলৈ গ'লে দৃশ্যান্তৰ যি কবিতা, সেই কবিতাটোৰ নাম ভূমিকাতে বা নামতেই আচলতে শিৰোনামতেই সেই পৰিৱৰ্তন আমি অনুভৱ কৰিব পাৰোঁ। কাৰণ এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ পৃথক হৈছে, সলনি হৈছে, ৰূপ সলাইছে, আমি গতি সলাইছে বুলিও ক'ব পাৰোঁ। তাৰমানে কি যে গাঁওসমূহ আজিৰ তাৰিখত চহৰ হৈছে, আৰু চহৰ হোৱা মানে কি, নগৰীয়া যান্ত্ৰিক সভ্যতা। প্ৰকৃতাৰ্থত আমি আন্তৰিকতা বিচাৰি পোৱাটো বহু সময়ত কঠিন হৈ পৰে, আৰু এই অট্টালিকাৰ মাজত শান্তি বিচাৰি নোপোৱা কথাটোৱে এক প্ৰতীকৰ দৰে ক্ৰিয়া কৰিছে, য'ত আচলতে আমি কেৱল যন্ত্ৰবৎ মানুহবোৰ হৈ পৰিছোঁ।